हेलो फ्रेंड वेलकाम बैक टू माय चैनल कुल धुबुरी आपलोके चाই আছে ধুবুৰী ফুলবাৰী ব্ৰিজৰ যেটো 11 নম্বৰ পিলাৰ এই পিলাৰৰ আজি ঢালাইৰ কাম চলি আছে নিশ্চয় আপোনালোকে প্ৰত্যক্ষ কৰিব পাৰিছে কেনেকৈ ঢালাই কৰে তো আপোনালোকে ভিডিওটো হেকলকে চাই থাকক বহুত মজা লাগিব আপোনালোকে ভিডিওটো হেকলকে চাই থাকক এই ঢালাইৰ কাম দুপৰীয়া 12 বজাৰ পৰা আৰম্ভ হৈছে আৰু ৰাতি বৰ্তমান 8টা বাজিছে আৰু প্ৰায় 1 ঘণ্টা লাগিব প্ৰায় সম্পূৰ্ণ হতে আপোনালোকে হেকলকে চাই থাকক ভিডিওটো কেনেকুৱা লাগে কমেন্টত জনাব তো আপোনালোকে ভিডিওটো হেকলকে চাই থাকক বহুত মজা লাগিব আৰু আপোনালোকে যদি মোৰ এই চেনেলটো নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিব নেপাৰিব আৰু যদি ভিডিওটো ভাল লাগে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰি দিব বুলি আশা ৰাখিলো এইটো হোমমিটাৰ হয় হোমমিটাৰৰ সহায়ত ঢালাই চলি আছে এই ঢালাই বিলাক বহুত দূৰৰ পৰা কৰি আনে গাড়ীৰে তাত ঢালাই বিলাক ৰেডি কৰে আৰু গাড়ীৰে হোমমিটাৰৰ সহায়ত ঢালাই কৰে তো আপোনালোকে নিশ্চয় গম পাইছে বৰ্তমান ৰাতি 9টা বাজি 10 মিনিট হৈছে ঢালাইৰ কাম প্ৰায় শেষ হৈছে 5 মিনিট ঢালাই কৰিলে শেষ হৈ যাব তো আপোনালোকে মোৰ এই চেনেলটোত যদি নতুনকৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব আৰু যদি ভিডিওটো ভাল লাগিছে তেনেহলে এটা লাইক আৰু শেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলো তো আজিলৈ আহিলো বাই বাই গুড নাইট मेरी आशिकी पसंद आए कतरा कतरा जी रहा हूँ लम्हा लम्हा मर रहा हूँ